তই কথাবোৰ কিয় বুজি নাপাৱ কচোন কি বুজিব লাগে হা ওচৰতে ইমানবোৰ ভাল কলেজ আছে তাত পঢ়িব নোৱাৰো নি একেবাৰে গুৱাহাটীত পঢ়িলেগেহে হয় আৰে কটনত চিট পোৱাৰ পাছত বাৰু কোনে বেলেগ কলেজত পঢ়ে কচোন তই জানই দেখোন দাদাই মোক কিমান কষ্ট কৰি পঢ়াইছে তাৰ সপোন আছিল মোক কটনত পঢ়োৱাটো তাক মই কষ্ট দিব নোৱাৰো নহয় ঠিকেই তই মুখে কষ্ট দিব পাৰ আনকটো নোৱাৰ তই গলেগে মই কিমান কষ্ট পাম তই নহলে মই কেনেকে থাকিম তই এবাৰো ভবা নাই বস মোক এৰি গুৱাহাটী যাবলৈ পগলা হৈ আছ তই মোক ভালেই নেপাও ভাল পঢ়ালে এনেকে এৰি থৈ নাযাও হে ভগৱান মই পঢ়িবলৈহে যাম তোৰ মোৰ দাদাৰ এটা সুন্দৰ ভৱিষ্যতৰ কাৰণে তাত আকৌ ভাল পোৱা নোপোৱা কথাটো ক'ৰ পৰা আহিল কচোন তই কথা ক'বলৈ আহিছ গুৱাহাটীত পঢ়িলেহে তোৰ ভৱিষ্যত উজ্জ্বল হ'ব ইয়াত পঢ়াবোৰ কি অন্ধকাৰত ডুবি আছে তেতিয়াহ'লে ইয়াৰ কলেজবোৰ বন্ধ কৰি দিব লাগে আকৌ হে প্ৰভু তোক বাৰ মই এতিয়া কেনেকে বুজাও কচোন তই নালাগে বুজাব মই সকলো জানো আৰু সকলো বুজি পাওঁ একো নাজানো একো নুবুজ তই হয় নেকি মই একো নাজানো কাৰণে গুৱাহাটীত জনা ছোৱালী বিচাৰি যাওঁ মই বুজি পাইছো নহয় তই তাত পঢ়িবলৈ নাযাও ধুনীয়া ধুনীয়া ছোৱালীবোৰ লগত গা ঘেলাবলৈহে যাওঁ তই এতিয়া মোৰ কথা ক'ত চিন্তা কৰিবি মই মৰো হাজো তোৰ এতিয়া দৰকাৰ নাই তই যা তই গুৱাহাটীত গৈ তোৰ মনৰ আশা কিন্তু যিটো কথা গাই আছ তোৰ কি মোৰ ওপৰত বিশ্বাস নাই নেকি নাজানো মই নাজানো কি নাজানো তোৰ ওপৰত বিশ্বাস আছেনে নাই কি নহয় মানে বিশ্বাস আছে কিন্তু তই গুৱাহাটী গুচি গ'লে নাথাকিব পাৰে কিয় নাথাকিব নাজানো ঐ শুন না তই নহ'লে নালাগে যাব তই যদি তাত গৈ মোক পাহৰি থাক নাই তই যাব নোৱাৰ তই সঁচাই পাগলী তোক মই বহুত ভাল পাওঁ তোক পাহাৰতো দূৰৰ কথা তোৰ বাহিৰে বেলেগৰ কথা মই সপোনতো ভাবিব নোৱাৰোঁ মই যাতে গোটেই জীৱনটো সুখত ৰাখিব পাৰোঁ সেইবাবেহে ইমান কষ্ট কৰি পঢ়িছোঁ আৰু এতিয়াও গুৱাহাটীলৈ গৈ ভালদৰে পঢ়ি শুনি যাতে চাকৰি এটা ল'ব পাৰোঁ সেইবাবেহে যাবলৈ ওলাইছোঁ তইনো কিয় বুজি নাপাৱ ইয়াত কি চাকৰি নাপাবি নেকি নাপালেও নাই দাদাৰ লগত খেতি কৰিবি তই হাল বাবি মই ৰুম কি যে মজা লাগিব আজিলৈকে পথাৰত নামি পাইছ মই নামি পোৱা নাই তাই আকৌ মোৰ লগত পথাৰত নামি খেতি কৰে চা কিছুমান কথা শুনিবলৈ বা ক'বলৈ ভাল কিন্তু প্ৰেক্টিকেলি মহাকাল গতিকে তই মোক যাবলৈ দে নাটক কৰি নাথাক কি মই নাটক কৰিছো আৰুনো কি সকলো জানো বুজো বুলিও কওঁ কিন্তু বুজিও তই নুবুজা নিচিনা কৰ আচ্ছা ঠিক আছে দিলো তোক যাবলৈ যা সিমৰন জিলে আপনি জিন্দগী কিন্তু এটা কথা আকৌ কি কথা তই মোৰ মূৰত ধৰি শপত খা তই বেলেগ ছোৱালী নাচাও বুলি আৰে মই কিবা অন্ধ নেকি চকু আগলে ছোৱালী আহিলে চকুটো যাবই নে মই চকুটো মুদি দিম নে মুখখন ঘূৰাই দিম কি যে কথাবোৰ কৈ থাক নহয় তই তোক মই সেইটো চোৱা কথা কোৱা নাই লৰাই যিটো চকুৰে চাই ছোৱালীক তেনেকে নাচাবি আৰে মই লৰাহে আকৌ লৰা চকুৰে নাচাই ছোৱালী চকুৰে কেনেকে চাম চা তই মোৰ মূৰটো গৰম নকৰ নহলে তোৰ চুলি এডালো নাৰাখিম যাবি গুৱাহাটীলৈ টপা মূৰটো লৈ অ'কে তোৰে শপত কোনো ছোৱালীকে মই ওচৰ চাপিবলৈ নিদিওঁ হ'ব বিনা কাৰণত ছোৱালীবোৰ লগত চেলবেলাও নাথাকিবি মই নাথাকোঁ বাৰু কিন্তু কোনোবাই যদি নিজে আহি মোৰ লগত লাগি থাকে তেতিয়ানো মই কি কৰিব পাৰোঁ এভইড কৰিলে বেয়া নহ'ব জানো গতিকে তোৰ যোৱা কেনচেল ঐ ক'ত যা শুনচোন ধেমালি কৰিছিলোঁ তই এনেকৈ কাজিয়া কৰিলে মই গুৱাহাটীলৈ কেনেকৈ যাম বাৰু কচোন শুনচোন আৰে লাভ ইউ শুন না হৈ গ'ল এতিয়া তাক মিছ কল এটাকে দি দিওঁ নাই কলে কৰোঁ নেকি নাই কেনেবাকৈ মায়ে শুনিলে হ'ল আৰু মিছ কল দুবাৰমান মাৰি মেছেজ এটা দি দিওঁ হৈ যাব ল ইমান দেৰি কৰিব লাগেনে কি দিছনো ইয়াত তই মোৰ মৰম চেনে আৰু এসোপামান গালি লগতে কিছ দুটামান দিছনে নাই অসভ্য থলামুৰি কেইটামান দিব পাৰো দিও নেকি লাগে যদি ক তোৰ এই গালিকেইটা সঁচাকৈ কিন্তু বহুত মিছ কৰিম
তেতিয়াহ'লে নালাগে যাব ইয়াতে থাক মোৰ গালি শুনি শুনি ফোনত দেখোন শুনিমেই এনেও গোটেই জীৱনটো শুনিব লাগিবই পিছে ইমান গালনো তই কি বস্তু দিছ অলৰেডি দাদাই মোক 100 পানী দিছে আৰু মই এটাহে মানুহ কিমাননো খাম মই ইমান হ'ব বস্তু বাৰু মই নিম কেনেকৈ কচোন তই নিনিয় নহয় গাড়ীয়েহে নিব গোটেইখিনি খোৱা বস্তু নহয় তোৰ দৰকাৰী বস্তু কেইটামানো দিছো লৈ যাবি বেগ বেছি হৈছে বুলি আকৌ থৈ নাযাবি সব তোৰ কামৰ বস্তু হ'ব আই মাতৃ তই দিয়া বস্তু মই এনেও থৈ নাযাওঁ তই চিন্তা কৰিব নালাগে চিন্তাটো আজিৰ পৰা থাকিবই তই কি কৰিছ কি খাইছ পঢ়িছনে নাই আৰু কি একো নাই কি একো নাই ছোৱালী পাল্লাত পৰিছ নেকি সেইটো নহয় জানো সেইটোৱে খবৰদাৰ কোনো ছোৱালী পাল্লাত নপৰিবি কৈ দিছো তোৰ শপত খাই কৈছে দেখোন নপৰো বুলি তই ইমান চিন্তা কৰিব নালাগে নহয় আৰু আমি ফোনত কথা সদায় পাতিয়ে থাকিম দেখোন ফোনত তই মিছাকে ক'ব পাৰ চকুৰ আগত থকা নিচিনা নহয় হে ভগৱান কি যে কথাবোৰ ভাবি থাক নহয় মই আকৌ তোক বাৰু কিয় মিছা কথা ক'ম হ'ব মই এতিয়া যাওঁ আৰু গাড়ীত উঠি আকৌ তোক মই মেছেজ কৰিম তই কিন্তু শুই নাযাবি তোৰ গাড়ী কেইটা বজাত আছে 10:45 আৰু তই ভালকে থাকিবি বেছি চিন্তা কৰি নাথাকিবি চিন্তা নকৰিবি মই ভালে থাকিম আৰু সদায় তোৰ হৈ থাকিম ৰচোন এইডাল সদায় পিন্ধি থাকিবি ভগৱানে তোক ভালে ৰাখক আৰু সকলো বিপদৰ পৰা ৰক্ষা কৰক বাৰু দে যাওঁ দিনটো যে বিছনাতে পেট পেলাই পৰি থাক ঘৰৰ কাম এটাত মোক সহায় কৰিলে কি মহাভাৰতখন অশুদ্ধ হ'ব হা গাভৰু ছোৱালী আজি বাজে কাইলে বিয়া হৈ ঘৰলৈ ওলাই যাব লাগিব তেতিয়া পাবি মছলা বিয়া পাতিলে তাৰমানে মছলা পায় তাৰমানে তও বিয়া পাতি মছলা পাই গলি মাৰৰ লগত মুখ চুপতি কৰিবলৈ লাজ লগা নাই তই এতিয়া কেঁচুৱা নহয় ডাঙৰ হলি এতিয়া গাত কথা নালাগিলে কেনেকৈ হ'ব নহয় ৰচোন তই মোক ফাইনেলকে কচোন মই সঁচাকে ডাঙৰ হলো নে এতিয়াও সৰুৱে হৈ আছো কি উল্টা পুল্টা কথা সুধি আছ বলিয়া হলি নেকি কাপোৰখিনি চাপাই আনিবলৈ কেতিয়াই ক'লো সেইটো হ'লে কৰিব নোৱাৰ নহয় মানে কেতিয়াবা কবি তই এইবোৰ নুবুজিবি সৰু হৈ আছ কিবা এটা যদি কওঁ তেতিয়া কবি তই এইবোৰ ক'বলৈ ডাঙৰ হোৱা নাই আৰু এতিয়া কৈছ তই সৰু হৈ থকা নাই ডাঙৰ হলি চা সঁচাকে চাই পিনি কচোন মই সঁচাকে ডাঙৰ হলো নে এতিয়াও সৰু হৈ আছো বৰ কথা ক'বলৈ শিকিছ এনেকৈ মুখে মুখে কথা ক'লে শহুৰৰ ঘৰত সুখেৰে ভাত খাব নোৱাৰিবি কিন্তু শহুৰ শাহুৰ নথকা এঘৰলৈ বিয়া হ'ম তেতিয়া মোক চলাব লগা নহ'বই কাৰ ঘৰলৈ বিয়া হবি সেই ডাল দৈদ্য অতুলৰ ভায়েক তোলে তাৰ কথা কিয় বেয়াকৈ কৈছ বেয়াকৈ কোৱাই নহয় বাপেৰৰ কাণত পৰিলে বেয়াকৈ তাকো কোবাব তোকো কোবাব গতিকে তহ দুটাৰ মাজত কিবা আছে যদি ইয়াতে সামৰ এনেও বাপেৰে তোলে ল'ৰা চাই আছে দুই এদিনতে এঘৰে তোক চাবলৈ অহা কথাও আছে কি তহঁত পাগল হলি নেকি মাৰ বাপেৰক পাগল ক'বলৈ লাজ লগা নাই লগা তহঁতি কামেই তেনেকুৱা কৰিছ কোনে কৈছিল তহঁতক মোৰ বাবে ল'ৰা চাবলৈ নাই মই এতিয়া বিয়া নহওঁ নিজৰ ছোৱালীৰ বাবে ল'ৰা চাবলৈ মাক বাপেকক আকৌ কোনে ক'ব লাগে মাক বাপেকৰ সেইটো দায়িত্ব সময়ৰ কাম সময়ত কৰিব লাগে সেইটোৱে নিয়ম আৰে মোকতো এবাৰ সুধিব লাগে আৰু কি সময়ৰ কাম সময়ত কৰিব লাগে মোৰ কি বিয়া বয়স সকলি গৈছে নেকি হা মোতকৈ কিমান ডাঙৰ ডাঙৰ ছোৱালী গাঁৱত পৰি আছে সেইবোৰক এবাৰ চাই আহিবলৈ কবি তাহাঁতৰ বাপেকবোৰেতো তাহাঁতক বুজা বুলি ভবা নাই তহঁতিহে মোক বুজা বুলি ভাবি সোনকালে ঘৰৰ পৰা খেদিব বিচাৰিছ মই এতিয়া বিয়া নহওঁ দেউতাক কৈ দিবি মুখখন বৰ বাঢ়িছে তোৰ দম আছে যে এইখিনি কথা বাপেৰক কৈ চাবি নহ'লে বাপেৰে ঠিক কৰি দিয়া ল'ৰাৰ লগত চুপচাপ বিয়া হবি গাঁৱৰ ল'ৰাৰ লগত ধিটিঙালি মাৰি ফুৰাৰ দিন নাই আৰু তোৰ ধেমালি চুপতি বহুত হ'ল এতিয়া আৰু এইবোৰ কৰি থকাৰ সময় নাই অলপ চিজিল হ চিজিল হ মই আকৌ কি চিজিল হ'ব লাগে সঁচাকৈ দেউতাই ল'ৰা চাইছে নেকি বাৰু মোলৈ নে মা এনেই ক'লে
যদি সঁচাকৈয়ে মোক চাবলৈ আহে, হে ভগৱান, মই এতিয়া কি কৰোঁ? অবিনাশকে কল এটা কৰোঁ। হেল্ল', কচোন। ঐছা, ফাল্টু কথা কয় কিন্তু মোৰ মূৰটো বেয়া নকৰিবি হা। কি সঁচাই তেনেকৈ কৈছে? তই কি বুলি ক'লি? চা চা চা, ঘৰত ছোৱালী থাকিলে মাক বাপেকে ল'ৰা বিচৰাটো স্বাভাৱিক, গতিকে চাবলৈ দে। তই বিয়া নহওঁ বা পচন্দ হোৱা নাই বুলি ক'লেই হ'ল। তোকতো কোনেও জোৰকৈ বিয়া নিদিয়ে ন। কি কেতিয়া আহিব চাবলৈ? আগতে আহকচোন, তাৰপিছত চিন্তা কৰিম কি হয়। মই জাষ্ট কলেজৰ পৰা আহি পাইছোঁহে, মই ফ্ৰেছ হৈ লওঁ। কি হ'ল? ফোনটো আকৌ কিয় ল'লি? তোক এবাৰ কথা ক'লে বুজি নাপাৱ নেকি? সেই ভিকহুটোৰ লগত কথা পতা বন্ধ কৰ। কাইলৈ তাইক ল'ৰাই চাবলৈ আহিব আৰু আজি তাই বেলেগৰ লগত ফেনাই আছে। হেৰ' এবাৰতো মাৰ বাপেৰৰ কথা চিন্তা কৰ। সেই মগনীয়াটোৰ লগত তোৰ কি ভৱিষ্যত আছে কচোন? তাক তই কিয় সদায় মগনীয়া ভিক্ষাৰী বুলি কৈ থাক? সি তোক কেতিয়াবা কিবা বিচাৰিছে নেকি? সি পঢ়াত কিমান ভাল গাঁৱৰ সকলোৱে জানে। এদিন যে সি ভাল কিবা এটা কৰিব খাটাং, তেতিয়া তহঁতিয়ে তাক লৈ গৌৰৱ কৰিবি। ফলাব দুফাল কৰিব। তেনেকুৱা চোকা ল'ৰা গাঁৱত গেন্দাই গেন্দাই পৰি আছে। দেখিছো নহয় কোনে কিডাল ফলাইছে। আৰু সেইডালে কিবা কৰালে গছৰ আগমান দিন আছে। মুঠতে তাৰ লগত লাগি তই নিজৰ ভৱিষ্যতটো নষ্ট নকৰিবি। আমি মাৰ বাপেৰ হাল আছো নহয়, তোৰ কাৰণে কি ভাল কি বেয়া আমিহে জানো। ভাল বেয়া পাছত চিন্তা কৰিবি, আগত মোক ফোনটো দে। কেলে লাগে ফোন হা? সেই ধৰিলে ফোন কৰিবলৈ নাপাও ফোন। কাইলৈ তোক চাবলৈ ল'ৰা ঘৰৰ মানুহ আহিব। তই যাতে একো খেলি মেলি নকৰ, নহ'লে বাপেৰক জানই নহয় তোৰ লগতে মোকো খেদিব। খেদিলে খেদক, মোক ফোন দে। ফোন এতিয়া নাপাও, যেতিয়া দিব লাগে নিজেই দিম। আহ এতিয়া ভাত খাহি। নাখাওঁ মই ভাত, তহঁতিয়ে খাই থাক। এইজনী আকৌ কি হ'ল? আজি তিনিদিনে ফোনটো কিয় অফ কৰি থৈছে? চে, গাঁৱৰ কথা কাৰোবাক ফোন কৰি কিবা সুধিবও নোৱাৰোঁ। কি কৰোঁ? এক্সাম হৈ নথকা হ'লে গুচিয়ে গ'লোহেঁতেন। কি কৰোঁ এতিয়া? আকৌ এবাৰ ফোন কৰি চাওঁ নেকি? হেল্ল', মই কৈছোঁ। কি হ'ল তোৰ? তই পাগল হ'লি নেকি? ইমান দিন ফোনটো কিয় অফ কৰি থৈছিলি? তোৰ ফোনটো কি হ'ল? এইটো কাৰ নাম্বাৰ? চব কৈ আছোঁ। ৰচোন তই ইমান ফুচফুচাই কিয় কথা কৈ আছ? এইটো মাৰ ফোন হয়। মোৰ ফোনটো মায়ে কাঢ়ি ল'লে আৰু ঘৰৰ পৰা ক'লেকো ওলাবলৈ নিদিয়া হ'ল। আৰু
আৰু কি আৰু পৰহি মোক তৰা ঘৰৰ মানুহে চাবলৈ আহিছিলে কি ক'ৰ ল'ৰা কি কৰে সি শিৱসাগৰৰ পোষ্টেলৰ চাকৰি বা বঢ়িয়া তোৰ কপাল ফুলিল দেখোন চা এতিয়া ধেমালি কৰা চা এতিয়া ধেমালি নকৰ তই কিবা এটা কৰ মই কি কৰিম আকৌ তই নিজে বিয়া নহওঁ বুলি ক সেইবোৰ কৰি লাভ নাই মই বহুতবাৰ কৈছোঁ তেতিয়াহ'লে তই মোক লৈ যা আৰে তই পাগল হলি নেকি এতিয়া মই তোক কেনেকৈ আনিম কেনেকৈ আনিম মানে বেলেগে যেনেকৈ নিয়ে তেনেকৈ নহ'লে শুন মোৰ এতিয়া এক্সাম চলি আছে অহা সপ্তাহত শেষ হ'ব আৰু শেষ হ'লেই মই ঘৰলৈ যাম তেতিয়া তোৰ লগত ভালকৈ কথা পাতিম হ'বনে কিন্তু তেতিয়ালৈকে কোনেও তোক বিয়া পাতি লৈ নাযায় দে তই চিন্তা কৰিব নালাগে এতিয়া ৰাখ মোৰ কাইলৈ এক্সাম আছে জানো তই যি ভাল দেখ তাকেই কৰ মই কিন্তু আৰু তোক ফোন কৰিব নোৱাৰোঁ তই কেতিয়া আহ এতিয়াই ক মই কিবা কৰি ওলাই আহিম হ'ব দে অহা বুধবাৰে আবেলি আগৰ ঠাইলৈকে আহিবি 4টা বজাত লাভ ইউ হ'ব ৰাখিছোঁ দে বাই তই ইমান সময় লগালি যে গম পাৱ নে কেতিয়াবা আহি বহি আছোহি মইহে জানো কিমান বুদ্ধি কৰি মনে মনে আহিছোঁ ফোনটো দিলে নেকি অঁ পালোঁ আজি ৰাতিপুৱাই পালোঁ সেইবাবেহে তোক মেছেজ কৰি ক'ব পাৰিছোঁ ইয়ালৈ আহিবলৈ ৰক্ষা দে এটা টেনশ্যন যে কমিলে তই গম পাৱনে তোলৈ মই মেছেজ কল কৰি নাথাকিলে কিমান টেনশ্যনত থাকোঁ কি হ'ল তই ইমান মনে মনে আছ যে কি চিন্তা কৰি আছ ন নাই একো নাই তই কিমান দিন থাকিবি মই কেতিয়া যাম বাদ দে তোৰ কি হৈছে সেইটো ক এনেই দেখোন তোৰ মুখখন বন্ধেই নহয় কিন্তু আজি ইমান দিনৰ পাছত লগ পোৱাৰ পাছতো তোৰ মুখৰ এটা মাত নাই যে কিবা এটাতো নিশ্চয় হৈছে কি হৈছে সেইটো ক তোক মোৰ শপত কি হয় আঙুঠি ভাল লাগিছে কেতিয়া কিনিলি কিনা নাই পিন্ধালে কি কোনে পিন্ধালে কেতিয়া পিন্ধালে এইবোৰ কি কথা কৈছ তই আজি দুদিনৰ আগত শিৱসাগৰৰ ল'ৰা এটাই পিন্ধালে কি হ'ল তই এইবোৰ কি কৈছ তই মোক ভাল পাই থাকোঁ তই বেলেগৰ আঙুঠি কেনেকৈ পিন্ধিব পাৰিলি আৰু তই কেলা মান্তি হলি কেনেকৈ কাৰণ তোৰ লগতে মই মোৰ মা দেউতাকো সমানে ভাল পাওঁ মানুহৰ আগত মই মা দেউতাক অপমান কৰিব নোৱাৰো নহয় তেতিয়াহ'লে মোক ভাল পোৱাৰ আগত তোৰ মা দেউতাক সুধি ল'ব লাগিছিলে তোৰ মা দেউতাৰ কাৰণে মোৰ জীৱনটো কিয় বৰবাদ কৰিলি হা কিয় নকওঁ কিয় কৰিলি মই ভবাই নাছিলো মা দেউতাই এনেকৈ আপত্তি কৰিব বুলি যদি তই নিজৰ ভাল পোৱাৰ কাৰণে ঘৰত এষাৰ মাত মাতিব নোৱাৰ তেন্তে তই কি কৰিবলৈ ভাল পাইছিলি এতিয়া মই কি কৰিম হা মই বহুত কৈছিলো ঘৰত কিন্তু কি কিন্তু মই যদি মান্তি নহওঁ মা দেউতাই কি নকওঁ কিয় মা দেউতাই মৰি যাম বুলি ক'লে এতিয়া একো ক'বলৈ নাই তই ৰৈ আছ কিয় যাবলৈ কৈছ যা তই কিয় এনেকুৱা কৰিছ মোৰ কথাটো শুনচোন এনেকুৱা নকৰি কেনেকুৱা কৰিব লাগে আৰু শুনিবলৈ বাকী থাকিল কি তোৰ বিয়া কেতিয়া হ'ব সেইটো দে হ'ব দে তই চিঠি দিবি মই বিয়া খাবলৈ যাম এতিয়া যা তই শুনচোন শুনিবলৈ যাবলৈ কৈছ না যা
চা অবিনাশ, মানুহৰ জীৱনত এইবোৰ থাকিবই। কোনোবা আহিব, কোনোবা যাব, কিন্তু কাৰোবাৰ বাবে জীৱনটো নাথাকে নহয়। চা, কাৰোবাৰ বাবে তই নিজৰ জীৱনটো শেষ কৰি দিব নোৱাৰ আৰু দিয়াটো ভুল। গতিকে সকলো কথা পাহৰি তই এতিয়া কেৰিয়াৰত মাথা মাৰ। তই ঠিকেই কৈছ। তাই যদি মোক পাহৰি বেলেগৰ লগত হেপী হ'ব পাৰিছে হয়নে, তেন্তে তাইক মই মনত পেলাই প্ৰয়োজন কি হয়নে ক? কিন্তু কি? কিন্তু তাইক মই বহুত ভাল পাইছিলোঁ। তাই মোৰ লগত কিয় এনেকুৱা কৰিলে কচোন, কিয় কৰিলে? কেলা গালো বালো চব খোলাকটি তাল। মানে তোক কথা কৈ একো লাভ নাই। খা মাল খা মাল খা মাল খা। হেল্ল', মই কৈছোঁ। কোন? মই তৰালি। তৰালি? কি হ'ল তোৰ? তই কিয় ফোন কৰিছ? আৰু এইটো কাৰ নাম্বাৰ? তোৰ চাগে এইটো মক্কেল তোৰ কেলা? নহয়, মাৰ নাম্বাৰ। পাহৰি গলি নি? মইতো তোৰ নাম্বাৰটোহে পাহৰিছোঁ, তইতো মোকে পাহৰি গলি। চুপ। শুন, তই ঘৰলৈ কেতিয়া আহিবি? কিয়, তোৰ বিয়া ডেট ফিক্স হ'ল নেকি? তোক যিটো সুধিছোঁ সেইটো ক। কিয় কম? নকওঁ। তই আগতে মই যিটো সুধিছোঁ সেইটো ক। নাই হোৱা অ', বিয়ালে আৰু বহুত দিন আছে। কিয় বহুত দিন আছে? তোক যদি দেৰিকৈ বিয়া দিয়ে তেন্তে কেলাচোন মোলৈকে বিয়া দিব পাৰিলে হয়। সেইটো কাৰণে দেৰিকৈ বিয়া দিব। মানেটো বাদ দে, তই কেতিয়া আহিবি সেইটো ক। নকওঁ। কিয় কম? তই কাৰ লগত বিয়া হওক, কেতিয়া বিয়া হওক, দেৰিকে হওনে সোনকালে বিয়া হওক, মোক কিয় মাতিছ জ্বলাবলে? হা, ৰাখ ফোন ৰাখ। ঠিক আছে, শুন, তোলৈ বিয়া দিব যে সেইবাবে মোৰ বিয়া দেৰিকৈ হ'ব, বুজিলি? ৰাখ এতিয়া ফোন। এই কি ক'লে বাৰু? নে মই ভুলকৈ শুনিলোঁ? নাই, মই আকৌ ফোন কৰোঁ। কি হ'ল, আকৌ কিয় ফোন কৰিছ? ৰচোন ৰ, তই শেষত কি বুলি কৈছিলি মোক? আকৌ ক। ফোন ৰাখ বুলি কৈছিলোঁ। নহয়, তাৰ আগত কি কৈছিলি? মোৰ বিয়া দেৰিকৈ হ'ব বুলি। নহয় অ', কিয় দেৰিকৈ হ'ব বুলি কৈছিলি? মোক তোলৈ বিয়া দিব সেইবাবে। কি? তই সঁচাই কৈছনে? কিন্তু এইবোৰ কেনেকৈ কি হ'ল? তই আকৌ মোক মিছা কোৱা নাইতো? এতিয়া নকওঁ, তই যেতিয়া ঘৰলৈ আহিবি তেতিয়া ক'ম। বাই। আৰু শুন, ব্লগটো খুলি দিবি। শুনচোন, এইজনী মানে মোৰ যে এতিয়াও কিবা কথাবোৰ সপোন হ'ব লাগি আছে, গম পাৱনে? তই এইবোৰ কেনেকৈ কি কৰিলি? আৰু তোৰ আঙুঠিটো নাই যে? আঙুঠিটো তই ঘূৰাই দিলি নে খুলি থৈছ? এটা এটাকৈ চব কৈ আছোঁ ৰ। আঙুঠি পিন্ধোৱাৰ পাছত ল'ৰাটোৱে মাজে মাজে ফোন কৰে, মই ভালকৈ কথা নাপাতোঁ। কিন্তু এদিন কথাই কথাই মই তোৰ কথা সকলো কৈ দিলোঁ। তাৰপিছত সি কি ক'লে? একো নাই। পিছদিনা সি নিজে আহি বিয়া ভাঙি আঙুঠিটো লৈ গুচি গ'ল। কিন্তু তোৰ মা দেউতাই মোলৈ দিবলৈ মান্তি কেনেকৈ হ'ল? বিয়া ভঙাৰ পাছত তোক মা দেউতাই গালি পৰা নাইনে? গালি নহয়, মাৰ দিছিল। ঘৰৰ মান সন্মান সকলো শেষ কৰিলি। মোৰ কথাটো বাদেই দিলোঁ, বাপেৰৰ কথাটো এবাৰ ভাবিব লাগিছিল। কি কাৰণে এনেকুৱা কৰিলি তই? মাৰি মাৰি শেষ কৰি পেলা মোক। অন্তৰত কাৰোবাক ৰাখি আন কাৰোবাৰ লগত বিয়া হৈ গোটেই জীৱন মৰি মৰি জীয়াই থকাতকৈ মই একেবাৰে মৰি যোৱাই ভাল। তই নালাগে মৰিব, আমি দুটাই মৰি থাকিম ৰ। তেতিয়া তই কাৰ লগত কি কৰ কৰি থাকিব পাৰিবি। এইবোৰ দেখিবলৈকে তোক ডাঙৰ দীঘল কৰিছিলোঁ তুলি তালি। ঠিক আছে, তেতিয়াহ'লে তহঁতি বিয়া বদল জ্ঞান গোটেইকেইটাই খাই একেলগে মৰি থাকো, তেতিয়া তহঁতি মৰিও শান্তি পাবি। চুপ, এটা কথাও নকবি, আৰু কথা ক'লে তোৰ মুখ ভাঙি দিম। তাৰপিছত কি হ'ল? নাজানো কালি মাহঁতে কি আলোচনা কৰিলে। মায়ে মোক নিজে আহি ক'লে, অবিনাশক ফোন কৰি কবি, তোক তালৈকে দিম, খালি তাক ভালকৈ পঢ়িবলৈ কবি। চাকৰি এটা নোহোৱালৈকে কিন্তু এটাও বিয়া কথা নাভাবিবি। বছ লগালগ তোলৈ ফোন কৰিলোঁ। শুন, তই মা দেউতাক কবি মই আগতকৈ অলপ বেছি ভালকৈ পঢ়িম, আৰু চাকৰি এটা লৈহে তোক তহঁতৰ ঘৰলৈ বিচাৰি যাম। সেইটো নহ'ব নহয়। কিয় ক'লি তেনেকৈ? কাৰণ মায়ে আজি হ'ব লগা জোঁৱাইক
আজি গধূলি ভাত খোৱাকৈ মাতিছে আৰু লগতে ককায়েককো। কি সঁচাকৈ? মিছাকৈ। সঁচাকৈয়ে মাতিছে অ'। হা তাৰমানে ফাইনেলি আজি আমাৰ বিয়াৰ কথা আলোচনা হ'ব? আলোচনাই কৰিব। খালি বিয়া তোৰ চাকৰিৰ পাছতহে হ'ব। মোৰ যে ভাবিয়ে ভাল লাগিছে। মোৰো। আমাৰ বিয়া হ'ব, মই চাকৰিলৈ যাম, তই মোৰ বাবে ঘৰত ৰৈ থাকিবি। আৰু তই সন্ধিয়া অহা দেৰি হ'লে বাৰে বাৰে পদূলি মুখলৈ চাই মই গাম, তুমি আহিবা বুলি বাৰে বাৰে মই পদূলি মুখলৈ। হ'ব হ'ব নাগাবিচোন তই, বহুত বেয়া শুনি কিন্তু।